সন্মিলনৰ তৃতীয় দিনৰ কাৰ্যসূচীত আহি যেনেদৰে এই অনুষ্ঠানটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে, যি ধৰণৰ কাৰ্যসূচীবোৰ হৈ গৈছে, সেই কাৰ্যসূচীত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ৰাতি হ'বলগীয়া আৰু অহা কালিলৈ হ'বলগীয়া যি কাৰ্যসূচী আছে, সেই সকলো অনুষ্ঠানতে আপোনালোকৰ সহায় সহযোগিতা উপস্থিত কামনা কৰি মই আজি ৭৬ সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনৰ অতি আকৰ্ষণীয় প্ৰতিযোগিতা টেকেলি ভঙা প্ৰতিযোগিতাত শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু যদি অজানিতে আপোনালোকৰ ওচৰত যদি মই কিবা ভুল ত্ৰুটি কৰিছোঁ, আপোনালোকৰ নিজৰে এজন কৰিব ক্ষমা কৰি দিব। ধন্যবাদ। প্ৰথমতে ভাঙি দিলে আকৌ শেষ হৈ যাব কাৰোবাৰ। ৰাখিলোঁ চিৰা ৫ কেজি ২ কেজি ৩ কেজি ৫ কেজি লৈ এইজন কেনেকৈ আহে সম্পাদক চাব লাগিব। টেকেলি ভাজিব চাব আকৌ। সম্পাদক নিৰাশা হৈছে, সেইকাৰণে আমি দেখুৱাই দিছোঁ পুৰা। সম্পাদকে একোৱে নেদেখিলে। আকৰ্ষণীয় প্ৰতিযোগিতা টেকেলি ভঙা প্ৰতিযোগিতা বিহুতলীত চলি আছে। আমি এগৰাকী আইতাই টেকেলি ভাঙিবলৈ আগবাঢ়ি আহিছে, আমি তেখেতক আগবাঢ়ি জনাইছোঁ। হয়, আমি প্ৰতিযোগীগৰাকীক ধন্যবাদ জনাইছোঁ। তেখেতে পৰৱৰ্তী পৰ্যায়ত আমাক টেকেলি আমি প্ৰতিযোগীগৰাকী নিজৰ ঘৰৰ য'ত তেখেতে খায়ে থাকে, আজি ভাবিলে মানৱ যদি গৈ খাওঁ। সেইকাৰণে হৰেণ বৰাদেৱে এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ দি পাবলৈ সক্ষম আছে। আপোনাৰ কেনে অনুভৱ হৈছে টেকেলিটো ভাঙি? বঢ়িয়া লাগে, বঢ়িয়া লাগে। ৬০ বছৰ পানীত প্ৰথম ৬০ বছৰত প্ৰথমবাৰ টেকেলি ভাঙিছে। ৭৬ সংখ্যকৰ জন্মলগ্নৰ পৰা পাই থকা এই অনুষ্ঠানটি আজি তেখেতে টেকেলি ভাঙিছে। সঁচাই আনন্দিত হৈছোঁ। আৰু এষাৰ বিহু কৰিব। ধন্যবাদ, অতি আনন্দিত। ধন্যবাদ।